নমস্কাৰ ৱৰ্ল্ড কুইক নলেজ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, অসমৰ প্ৰথমটো পুথিভঁৰাল কিমান চনত স্থাপন কৰা হৈছিল? এ 1954 চনত, বি 1854 চনত, চি 1754 চনত, ডি 1554 চনত। শুদ্ধ উত্তৰ হৈছে বি 1854 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো আধুনিক পুথিভঁৰাল ক'ত স্থাপন কৰা হৈছিল? এ নলবাৰী, বি গুৱাহাটী, চি বৰপেটা, ডি যোৰহাট। শুদ্ধ উত্তৰ হ'ব চি বৰপেটা। নেক্সট কুৱেশ্যন, অসমত থকা গৱেষণা প্ৰতিষ্ঠানৰ সংখ্যা কিমান? এ 5খন, বি 7খন, চি 8খন, ডি 10খন। শুদ্ধ উত্তৰ হৈছে বি 7খন। নেক্সট কুৱেশ্যন, অসমত কিমানখন কৃষি আৰু বন মহাবিদ্যালয় আছে? এ 18খন, বি 20খন, চি 30খন, ডি 28খন। শুদ্ধ উত্তৰ হৈছে এ 18খন। নেক্সট কুৱেশ্যন, অসমত প্ৰতিষ্ঠিত প্ৰথমখন মেডিকেল কলেজৰ নাম কি? এ গুৱাহাটী মেডিকেল কলেজ, বি অসম মেডিকেল কলেজ, চি শিলচৰ মেডিকেল কলেজ, ডি বৰপেটা মেডিকেল কলেজ। শুদ্ধ উত্তৰ হৈছে বি অসম মেডিকেল কলেজ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট কোন? এ আনন্দৰাম বৰুৱা, বি ডক্টৰ বাণীকান্ত কাকতি, চি জগন্নাথ বৰুৱা, ডি ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰ হৈছে এ আনন্দৰাম বৰুৱা। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমজন ডক্টৰেট কোন আছিল? এ আনন্দৰাম বৰুৱা, বি জগন্নাথ বৰুৱা, চি ডক্টৰ মইদুল ইছলাম বৰা, ডি ডক্টৰ বাণীকান্ত কাকতি। শুদ্ধ উত্তৰ চি ডক্টৰ মইদুল ইছলাম বৰা। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাৰ শিক্ষিতৰ হাৰ সৰ্বাধিক? এ নলবাৰী, বি কামৰূপ, চি গুৱাহাটী, ডি তেজপুৰ। শুদ্ধ উত্তৰ হৈছে বি কামৰূপ। নেক্সট কুৱেশ্যন, শিৱদৌল ক'ত অৱস্থিত? এ যোৰহাট, বি শিৱসাগৰ, চি গোৱালপাৰা, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে বি শিৱসাগৰ। নেক্সট কুৱেশ্যন, মহাভৈৰৱ মন্দিৰ অসমৰ ক'ত অৱস্থিত? এ তেজপুৰ, বি গোৱালপাৰা, চি নলবাৰী, ডি গুৱাহাটী। শুদ্ধ উত্তৰ হৈছে এ তেজপুৰ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লগতে বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিয়ক।